বন্ধুসকল মই ইনতাস আপুনি দেখি আছে হাতশিঙিমাৰী টিউটোৰিয়েল এছামিজ আপুনি যদি কৰবাত গৈছে আৰু আপোনাৰ লগত আইডেন্টি কাৰ্ড নাই আৰু আপোনাৰ জেবিএম নম্বৰটোৰ প্ৰয়োজন হৈছে বা আপুনি নতুন ভোটত নাম তুলি দিছে আপোনাৰ আইডেন্টি কাৰ্ড অহা নাই কিন্তু জেবিএম নম্বৰৰ প্ৰয়োজন হৈছে তেনেহলে আপুনি কেনেকৈ চাব অনলাইনত জেবিএম নম্বৰটো আৰু আপোনাৰ আইডেন্টি কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব আহক চাই লওক প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিলো মোৰ ফেভাৰিট ব্ৰাউজাৰ হয় এইটো আৰু সাৰ্চ বাটনত সাৰ্চ কৰিব লাগিব NVSP বুলি সাৰ্চ কৰিব আপুনি সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আপোনাৰ ওচৰত আহি যাব যেটো প্ৰথমটো হয় NVSP সাৰ্ভিস পোৰ্টেল তাতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আৰু এটা ইন্টাৰফেস খুলি আহিব এনেকুৱা আপোনাৰ ওচৰত ইয়াতে লিখা আছে সার্চ ইউর নেম ইন এন ইলেক্ট্ৰল রোল ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে দুটা ধৰণত আপুনি চাব পাৰে আপোনাৰ ওচৰত যদি এপিক নাম্বাৰ বা জেবিএম নাম্বাৰ আছে যেটো আইডেন্টি কাৰ্ডৰ নাম্বাৰ হয় যদি জেবিএম নাম্বাৰ থাকে তেনেহলে আপুনি ইয়াতে সার্চ কৰি দিব আৰু যদি জেবিএম নাম্বাৰ না থাকে তেনেহলে আপুনি সার্চ বাই ডিটেইলছ কৰিব মই সার্চ বাই ডিটেইলছ মাৰিছো কিয়নো বহুতৰে নতুন ভোটত নাম উঠিছে আৰু তেওঁলোকে আইডেন্টি কাৰ্ড পোৱা নাই সেই কাৰণে মই তেওঁলোকৰ বাবে বিশেষকৈ বনাই আছো ইয়াতে মই নাম সার্চ কৰিম নামটো লিখি দিম মই এটা নাম লিখি দিছো সাফি আহমেদ আৰু দেউতাকৰ নাম আপুনি দিব পাৰে ইয়াতে এটো অপশনাল হয় নিদিলেও হ'ব আৰু ডেট অফ বাৰ্থ দিব পাৰে এজও দিব পাৰে ইয়াতে মই এজ সিলেক্ট কৰিলো এজ 18 বছৰ সিলেক্ট কৰিলো আৰু জেন্ডাৰটো সিলেক্ট কৰিব ইয়াতে আপুনি তাৰ পিছত ষ্টেটটো সিলেক্ট কৰিব আৰু ইয়াতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ডিস্ট্ৰিক্ট মই ধুবুৰী সিলেক্ট কৰিলো তাৰ পিছত আপোনাৰ যেটো এসেম্বলি হয় এসেম্বলি যেটো সমষ্টিত আপুনি ভোট দিয়ে আপুনি হেটো সিলেক্ট কৰিব ইয়াৰ পৰা মোৰ মানকাছৰ হয় মই মানকাছৰ সিলেক্ট কৰিলো আৰু ইয়াতে আপোনাৰ ক্যাপচা কোডটো দিব লাগিব যেনেকুৱা আছে তেনেকুৱাই দিব লাগিব সাৱধানেৰে x সিটো ডাঙৰ এটা আছে তাৰ পিছত সার্চ বুলি আপুনি সার্চ কৰি দিব ইয়াতে দুটা নাম আহিছে দেউতাকৰ নাম তাতে দিলে এটাই আহিলে হেতেন ওপৰটো হয় মই ওপৰটো সার্চ কৰিলো এনেকুৱা আহি গৈছে ডিটেইলছ আহি গৈছে দেখিব পাৰিছে আপুনি এতিয়া আপুনি কেনেকৈ ডাউনলোড কৰিব প্ৰথমতে আপুনি ইয়াতে ক্লিক কৰি দিব প্ৰিন্ট ভোটাৰ ইনফৰমেশন ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত যদি একো না আহে ডাউনলোড বুলি লিখা না আহে তেনেহলে ইয়াতে তিনিটা ডট থকা ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ডেস্কটপ সাইটত মাৰি দিব মাৰাৰ পিছত এনেকুৱা কন্টিনিউ বুলি লিখা আহিব আপুনি কন্টিনিউ কৰি দিব আৰু ইয়াতে দেখিব পাৰিছে প্ৰিন্ট ভোটাৰ স্লিপ পিডিএফ তাতে ডাউনলোড বুলি লিখা আছে ডাউনলোড কৰি দিলে আপুনি ডাউনলোড কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা আহি যাব এইটোই আপোনাৰ আইডেন্টি কাৰ্ড হয় আৰু আপোনাৰ যদি ইয়াতে ভুল থাকে আপুনি শুধৰণি কৰিব পাৰিব পিছত মোৰ ভিডিওটো দেখাৰ বাবে ধন্যবাদ আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি মোক সহায় কৰিব থ্যাংক ইউ